সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি অন্য এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজত এতিয়া গৈ আছোঁ স্কুললৈ। চাই থাকক ভিডিঅ'টো। স্কুললৈ গৈ থাকোঁতে আকৌ মোৰ বাইকখন পামচাৰ, মেকানিকৰ তাতে দিলোঁ বাৰু। অ' মাই গড, এই গজালটোৱে মোৰ বাইকখনৰ চকাটো পামচাৰ কৰি দিলে। পাত দান কৰি উঠি এতিয়া জিৰণিৰ সময়। পকা পিঠা, পানী লাৰু খাই দিলোঁ আকৌ। আপোনালোকে কি পিঠা খাই ভাল পায় জনাবচোন কমেণ্ট বক্সত। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। মাকৈ খেতি, ধান খেতি চাওকচোন গাইজ, কি ধুনীয়া পৰিৱেশ। এতিয়া সেউজীয়া পৰিৱেশৰ মাজেৰে ঘৰলৈ গৈ আছোঁ। 4 লাইনযুক্ত ৰাস্তাৰ কাম তীব্ৰ গতিত চলি আছে, সেয়েহে যান বাহন সাৱধানে চলোৱা উচিত। ঘৰলৈ আহি অলপ জিৰণি লৈ তৰমুজ খালোঁ। আপোনালোকে তৰমুজ খাই ভাল পায়নে? আজিলৈ বাই বাই।